বিদিশা ভাল হোৱাটো ভাল তাইক যদি মই একেবাৰে নিজৰ কৰি লওঁ বল বিদিশাৰ দৰে ছোৱালী এজনী তই যদি ঠগাম বুলি ভাব মই তোক কোনোদিন ক্ষমা নকৰিম আৰে তই ইমান উত্তেজিত কিয় হৈছ কাৰণ তোক মই জানো আৰু সেই ফেমিলিটোকো মই তোতকৈ বেছি ভালকৈ চিনি পাইছো প্লিজ ৰাগ মোক বুজিবলৈ চেষ্টা কৰ বুজিছো তুমি কি এনেদৰে বহি থাকিম বুলি ভাবিছা নেকি কিয় নাই বহি থাকিম বুলি ভাবিছা যদি বহিয়ে থাকা আৰু তুমি কি ক'ব খুজিছা বিচনাত বহা আৰু হুইল চেয়াৰত বহাৰ বাহিৰেনো মোৰ বেলেগ কাম আছে কি ঠিকে কৈছা তুমি এনেকৈ থাকা দিনটোত কেৱল শুবা বহিবা আকৌ শুবা আকৌ বহিবা বাছ চব ঠিক হৈ যাব মই তোমাক কি কৈছিলো কি চোৱা বিদিশা তুমি নিজেই অকণমানকৈ খোজকাঢ়িবলৈ চেষ্টা কৰিব লাগিব তুমি কি ভাবিছা ৰাগ সেই হেঁপাহকণ মোৰ নোহোৱা হৈ যোৱা বুলি মোৰ আকৌ আগৰ দৰে খোজকাঢ়িব মন যায় দৌৰি ফুৰিবলৈ মন যায় সৰু ভণ্টিক হাতত ধৰি স্কুললৈ থৈ আহিবলৈ মন যায় ইমানবোৰ মন যোৱা ফিলিংছক এই হুইল চেয়াৰখনে মোহাৰি পেলালে ৰাগ সেইকাৰণেতো কৈছো চাওঁ উঠা ৰাগ একো নহয় পাৰিবা পাৰিবা মই কৈছো নহয় পাৰিবা ৰাগ পাৰিবা মই কৈছো নহয় পাৰিবা বিদিশা অকণকৈ ট্ৰাই কৰিব লাগিব পাৰিবা পাৰিবা উঠাচোন পাৰিবা পাৰিবা উঠা 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 পাৰিবা পাৰিবা কৈছো নহয় একো নহয় মই আছো নহয় উঠা ট্ৰাই কৰা উঠা উঠা এন্ধাৰক নেওচি দিঠক নামীৰ সপোনক আদৰি বিচাৰো আমাৰ জীৱন সপোনে আনিব সুখৰ ভৱিষ্যত নেচাওঁ আজি দুখৰ অতীত অতীতে দিয়ে গভীৰ দুখৰ হৃদয় নোৱাৰো কঢ়িয়াব দুখৰ সময়ত অতীত আধাৰ হব সুখৰ ভৱিষ্যত হাৰ্ডি কি ভাবিছা নাই একো ভাবা একো নাই কিন্তু এই একো নাইৰ মাজতো যে বহুত কিবা কিবি সোমাই থাকে সেয়া মই নুবুজা নহয় তুমি হয়তো ভাবিছা আমি নাথাকিলে ছোৱালীজনীৰ অৱস্থা কি হব তাইক কোনে চাব সেইবোৰ চিন্তাই মোকো আমনি কৰি থাকে কিন্তু
যেতিয়া সেইবোৰ চিন্তাই খুলি খুলি খাব বিচাৰে তেতিয়া অন্য এটা চিন্তাও হয়। যিদৰে আইজনীৰ এক্সিডেণ্ট ভগৱানৰ ইচ্ছা, সেইদৰে ভগৱানে তাইক সহায় কৰিব বুজিছা। কত মানুহৰ এক্সিডেণ্ট হৈ অকালতে যে মৃত্যুৰ সন্মুখীন হ'ব লগা হয়। চোৱাচোন ৰাগে, দুৰ্ঘটনাৰ দিনাৰে পৰা আইজনীৰ লগত কেনেদৰে লাগি আছে। তাইক সম্পূৰ্ণ সুস্থ কৰাৰ কাৰণে তাই বহুত ভাল মানুহ লগ পাই থাকিব। তাইৰ কপালখন ইমান বেয়া নহয় বুজিছা। হ'ব যোৱা, এতিয়া তুমি এটা কাম কৰা, মোৰ আৰু ৰাগৰ কাৰণে দুকাপ বঢ়িয়াকৈ চাহ কৰাগৈ। যোৱা। মূৰ্খৰ দৰে কথাবোৰ নকব। এই সকলোবোৰ আপোনালোকৰ মূৰ্খামিৰ কাৰণে হৈছে। এটা কাম যদি নিজৰ মগজু লগাই কৰিলেহেঁতেন। চৰি ছাৰ, চৰি ক'বলৈ আহিছে। কথাবোৰ ভালকে ক'লি নহয়, কামবোৰো ভালকে কৰিব লাগে। আমিতো ছাৰ বস্তুবোৰ মাৰ্কেটত ঠিকমতে উলিয়াই দিছিলোঁ। আমাৰ মাজত নিশ্চয় কোনোবা আছে যি আমাৰ কথাবোৰ বাহিৰত উলিয়াই দিছে। এতিয়া কথাটো চাগে মাৰ্কেটত ওলাই গৈছে। পুলিচে গম পাওক, তাৰপিছত এনকুৱাৰী হওক। আপোনালোকেতো নফচে, ফচিলে মইহে ফচিম। কি কৰা যায়? ভাবিছিলো এইবাৰ সমুদ্ৰ শংকৰ বৰুৱাক হৰুৱাব পাৰিম। ৰ'বচোন ছাৰ, অধৈৰ্য নহ'ব, কিবা এটা উপায় উলিয়াব লাগিব। কিবা এটা হ'লে টকাবোৰতো পানীত পৰিবই, মোৰ মান সন্মানো হেৰুৱাব লাগিব। আৰু এনেকুৱা কথাবোৰ বতাহতকৈ আগেই বিয়পে। কথাতেই কয় নহয়, ঢোলৰ কোবতকৈও ওঠৰ কোব বেছি ডাঙৰ। শুনিছো বৰুৱাৰ ল'ৰাৰ হেনো বিয়া। হয় ছাৰ, ল'ৰাটো আজিকালি অফিচত জইন কৰিছে। বিজনেছ বোলে ভাল হৈছে। মই মেনেজাৰ হাজৰিকাক লগ পাইছিলোঁ, কথাই কথাই ক'লে। সেইটো কথা ক'বলৈ আপোনাৰ লাজ নালাগিল? বিজনেছ ভাল হৈছে, যাওক এতিয়া। কিবা এটা কৰিব লাগিল, হাৰিবলৈ মই জানো। বিদিশাবাই মাজনীয়ে লাহে লাহে খোজ কাঢ়িব পৰা হৈছে মোহন, দেখি ভাল লাগিল। এতিয়া অন্ততঃ আমি তাইৰ সেই ৰোগীয়া ৰূপটো দেখিবলৈ নাপাওঁ। প্ৰফুল্ল, ৰাগে ঠিকেই কৈছিল। মনৰ বলেহে মানুহক বহুত কাম দিয়ে। সকলোৱে তাইৰ কাৰণে যি যতন লৈছিল, সেইখিনিয়ে চাগে তাই ভাল হোৱাত বহুত সহায় কৰিছে। তই ঠিকেই কৈছ। অলপতো আমি সকলোৱে বেয়া ল'ৰা বুলিয়ে ভাবি আছিলো। পিছে এতিয়ালৈকে সি যিখিনি কৰিলে সেইখিনি দেখিচোন তেনে যেন নালাগে। আচলতে কি জানো, কোনো মানুহ জন্মসূত্ৰে বেয়া হৈ নাহে। পৰিৱেশ, পৰিস্থিতি, মিছা অহংকাৰ, এইবোৰে মানুহক অলপ সময়ৰ কাৰণে বেয়াৰ ফাললৈ নিব পাৰে। কিন্তু সেই বেয়া মানুহজনৰ মনৰ মাজত লুকাই থকা ভাল মানুহজনক জগাই তুলিব পাৰিব লাগিব। বাল্মীকিও এটা সময়ত ৰত্নাকৰ নাছিল জানো? হয়, বাল্মীকিও ৰত্নাকৰ আছিল। ধনীৰ ঘৰৰ মদ গৰ্বী অহংকাৰী পল বৰুৱাও সলনি হ'ল। পিছে ইয়াৰ আঁৰত আমাৰ মাজনীৰ হাত থকা বুলিহে মই ক'ম। আইজনীৰ হাত আছে? কিন্তু কেনেকৈ? মোহন, তোৰ বয়স হ'ব পাৰে, কিন্তু মৰম ভাল পোৱাৰ চকুজুৰি চাই যে তই একো অনুমান কৰিব নোৱাৰ, সেইটো মই ভালদৰে জানো। Summa, summa, summa diana. Kopahi komolia, aditan mudonia.
বিচাৰি মৰমৰে এই বুকু ৰঙা নীলা মুঠতে পৰশকণ তোমাৰ দুই চাই ল'বলে চুমা 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 দিয়া না 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 অ' মাজনীবা আজি ইমান ফূৰ্তিত আছা যে কেছটো কি কেছ নগেন মানে নগেন আজিকালি ঘৰখনত থাকি খুব ভাল লাগে অ' মমি আজিকালি দেউতাই আগৰ নিচিনা একো খঙো নকৰে আৰু পলে দুটা কামত সহায় কৰি দিয়ে ঠিকেই মাজনীবা আগত পল দাদাই ঐ মমি আমুকটো আন তামুকটো কৰ মাতি থাকিলে নুশুন নেকি এনেকে কয় আৰু আজিকালি মমি চাহ একাপ খোৱাবি নেকি দেউতা ক'ত গ'ল আগতে হোৱা হলে বুঢ়া ক'ত হয় নেকি দে পাগলীজনী প্ৰেম বুজিছ প্ৰেমত পৰিলে মানুহ সঁচাকৈ সলনি হৈ যায় অ' মাজনীবা পলদা বাৰু কাৰোবাৰ প্ৰেমত পৰিছে নেকি পৰিছে চাগে সেইটো নেকি ডাঙৰ জানো পায় আপোনাৰ কথাই কৈ থাকে আৰু পলৰ বিষয়ে পলদাৰ বিষয়ে তেনেকৈ একো নকয় মন বিদিশাটো লাহে লাহে ভালেই হৈ আহিছে সকলোবোৰতো আপোনালোকৰ কাৰণেই হৈছে সেইটো কথা নহয় আচলতে বিদিশা মেণ্টেলি বৰ ষ্ট্ৰং মোৰ তেনেকুৱা মানুহক বৰ ভাল লাগে বিদিশা বৰ ভাল ছোৱালী ঠিক আপোনাৰ দৰে মানে আপুনি বহুত ভাল লাগা বদমাছ আহা এটা কথা ভাবিব হয় খুৰা আজিকালি পল বহুত সলনি হৈছে এইবোৰৰ পিছত তোমালোকৰ কাৰণে নাই খুৰা তেনেকৈ কিয় গৈছে আচলতে পল অকণমান বেয়া সংগত পৰিছিলে এৰা দে তই বাকীবোৰ বস্তু আনগৈ যা আনি আছো দেউতা এইয়া মাছ খোৱা মই আনিছো দেই মাজনী পল ক'লৈ গ'ল পলদাক মাতি আছো ৰবা তুমি খোৱাচোন পলদা অ পলদা পলদা গৈছো ৰাগক বহিব কচোন ৰাগদা বহিছে তই আছোন গৈ আছো 1 মিনিট ৰাগদা এইয়া মাছ লোৱা তুমিনো মা নথকাতে আহিব লাগে নে তাকে খুৰীৰ হাতৰ এই ঔটেঙাৰে ৰন্ধা মাছকণৰ জুতিয়ে বেলেগ নহয় তাৰমানে মই বেয়া ৰান্ধিছো কতা মইচোন খাই আছো আনে খালেহে কম তুমি বেয়া ৰান্ধিছা বুলি মাৰা গাটো ভালে আছে নহয় আছে খুৰা হেৰি লৈ আহিবাচোন মোৰতো যাবলৈ সময়ে নাই হ'ব হ'ব খুৰা
মোৰ অকণমান দেৰি হ'ল দেই, বেয়া নাপাবি। একো নাই। মই আৰু খুৰীয়ে এটা কথা ভাবিছোঁ। হয় খুৰা, তুমি বা কি কোৱা? কওকচোন খুৰা। আমাৰো বয়স এটা হৈ আহিছে, গতিকে ইয়াৰ বিয়াখন পাতি দিম বুলি ভাবিছোঁ। দেউতা প্লিজ। এদিন নহয় এদিনটো তই সংসাৰৰ নিয়ম পালন কৰিবই লাগিব। মোৰ মতে খুৰা, উপযুক্ত সময়ত আপোনালোকে উপযুক্ত কথা এটাই ভাবিছে। ৰাগ, দাদাৰ বিয়াত যে মই কিমান ফূৰ্তি কৰিম নহয়। ঐ ভাত খা, নহ'লে মুখত মাখি সোমাব। ই যদি কাৰোবাক চাইছে তোমাক ক'লেও হ'ব, নহ'লে আমি চাম। হ'ল মনে মনে আছে যে একো নকয় নেকি? বেছিকৈ কথা কোৱাৰ হেবিট নাই যে, সেইকাৰণে কি ক'ম কি নক'ম ভাবিয়ে পোৱা নাই। আচলতে ইমান দিনে যাৰ যাৰ লগত কথা পাতিছিলোঁ চিধা চিধাকৈ কৈছিলোঁ, বুজি পালেও পাব নাপালেও নাই। কিন্তু কিন্তু কি? কিন্তু তোমাৰ লগত তেনেকুৱা কৰিব নোৱাৰো। কিয়? নাজানো, তোমাক সেই বাকী মানুহখিনিৰ দৰে নালাগে, কিবা যেন বেলেগ তুমি। ঠিকেই কৈছে, বেলেগে হ'ম দিয়কচোন। কাৰণ বাকীখিনি মানুহে এনেকৈ পংগু দেহাটোক লৈ চাগে আপোনালোকে কথা নাপাতে। চৰি দেই, মই চাগে আপোনাৰ মনত আঘাত দিলোঁ।